এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে, মোৰো ভাল। আৰু আজিৰ ব্লগটো মই ইমানতে আৰম্ভ কৰিব লৈছোঁ। আৰু এতিয়া সময় হৈছে 7টা আৰু এতিয়া বনাম ৰুটি। আজি ভাত বনাম বুলি ভাবিছিলোঁ, কিন্তু নবনালোঁ। ভাত খালে আৰু দুপৰীয়া ভাত খাবলৈ একদম নধৰে, কিবা নিচিনা লাগি যায়। সেইকাৰণে আজি ৰুটিয়ে খাম বুলি ভাবিছোঁ। পুৱা বিস্কুটেৰে চাহ খালোঁ আৰু দেউতাহঁতে চিৰা খালে, বিস্কুট আৰু কিবাকিবি খালে। আৰু তাৰপিছত এতিয়া বনাম ৰুটি। তো চাই থাকক ভিডিঅ'টো। আৰু ৰুটি বনাই আহোঁতে মই এডাল গছ মোৰ কিছুমান ৰুইছিলোঁ খেতি, তিয়ঁহৰ গছ, আলু, তেনেকৈ কিবাকিবি ৰুইছিলোঁ। তো চাই থাকক ভিডিঅ'টো। এয়া মই পৰি গছজোপা ৰুইছিলোঁ, এয়া হ'ব ধৰিছে। আৰু ইয়াতে ডালিমৰ গুটি ৰুইছিলোঁ, হৈ গৈছে গছ পুলি। আৰু সেয়া জেতুকা, সেইটো লগা ধৰণে। আৰু ইয়াতে এডাল ভোট জলকীয়া আছিলে, পিছত জলকীয়াডাল মুৰ্গীয়ে একদম উঘালি পেলাই দিলে। এয়া আছে কিবাকিবি। আৰু এয়া তিয়ঁহ লাগি আছে, বহুত লাগিলে, খালোঁ। এতিয়া মৰু মৰু হৈছে। এয়া ভেন্দি দেখিছে কিমান ওখ হৈছে। আৰু এয়া মোৰ ফুলজোপা কেনেকুৱা বোলে। আৰু এতিয়া বনাম মই ৰুটি। তো চাই থাকক ভিডিঅ'টো। গৰম দিছে, কেতিয়াবা হ'লেও খাই কাম কৰিলোঁ। আৰু কিবা কৰিম বুলি ভাবিছিলোঁ, ইমান গৰম দিছে আৰু বনোৱা নহ'ল অকণমান। এতিয়া দুপৰীয়া ভাতেই বনোৱা সময় হ'ল আৰু ভাত বনাম এতিয়া। তো আজি দুপৰীয়া সাজত আছে চিকেন, দৰিৰে বনাম। তো চাই থাকক ভিডিঅ'টো। এয়া চিকেন যে ভাল দিছে, তো মাছৰুম ভাল লাগিব খাবলৈ। আৰু দহি চিকেনটো বনাম আৰু জোখল মই অকণমান বেলেগ ধৰণে চিকেন বনাম। এয়া এপোৱা চিকেন আনিছিলে, খুৰাহঁতৰ তাত কাটিছিলে, ভাগ নহ'লে, মাত্ৰ এপোৱা হ'লে। এতিয়া মই দৈৰে বনাম। তো চাই থাকক ভিডিঅ'টো। প্ৰথমতে মই দৈখিনি ইয়াতে সানি ল'ম। তো এতিয়া মই একেলগে নিমখ এড কৰিম আৰু এড কৰিম হালধি গুড়ি, অকণমান জিৰা গুড়ি দি ল'ম। এতিয়া মই এইখিনি ভালকৈ ফেটি ল'ম এনেকৈ হাতেৰে।
আৰু এয়া ঢেকীয়াখিনি কাটি লৈছোঁ। এয়া পিঠাগুড়িৰে বৰ বনাম, ঢেকীয়া বৰ ফ্ৰাই হৈ গ'ল। এতিয়া দি দিম পানী। লাহিলে নমাই থ'ম, গৰমে গৰমে খাব সুন্দৰ হয় ৰেচিপিটো। আপোনালোকে ঘৰত বনাই চাবচোন। এতিয়া হোৱাৰ পিছত এতিয়া এয়া ধনিয়া পাতখিনি দি দিম। মাংসখিনি হৈ গ'ল। যিহেতু গৰমৰ বতৰ এতিয়া জোল খাব লাগে, এতিয়া ধনিয়া পাতখিনি দি লওঁ। এয়া ধনিয়াৰ পাতখিনি দি ল'লোঁ। এতিয়া অকণমান উতল আহিলে নমাই থ'ম। আৰু এয়া ধনিয়া দিছোঁ আৰু ঢেকীয়া পিঠাগুড়িৰে বৰ বনাম। ফ্ৰেণ্ডসকল কি কৰি আছা? ভাত পানী খালানে? মই ভাত খাইছোঁ কেতিয়াবা, অকণমান শুইছিলোঁ আৰু এতিয়া সময় হৈছে 3:30 আৰু এতিয়া মই মানে দুখন মেখেলা আনি থোৱা আছে, চিলাই কৰিম বুলি ভাবিছোঁ। এয়া তাৰপিছত চিলাই কৰা হ'লে কিবা কিবি কৰিম বাৰু, নেদেখুৱাওঁ। আৰু আজিৰ ব্লগটো মই ইমানতে শেষ কৰিম বুলি ভাবিছোঁ। তো আপোনালোকে কেনে পায় প্লিজ লাইক কমেণ্ট কৰি দিব, লগতে শ্বেয়াৰো কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষত মই এটা কথাই ক'ম, কেনেকুৱা হয় নাজানো, কিন্তু আশা কৰোঁ ভাল হ'ব। আৰু কেনেকুৱা পায় কমেণ্ট কৰি জনাব, আৰু আগলৈ যাতে ভাল কৰিব পাৰোঁ তাকে চেষ্টা কৰিম। আৰু আজিলৈ মই ইমানতে বাই বাই দিলোঁ।